সকলোকে নতুন এটা দিনলৈ স্বাগতম জনাইছোঁ আৰু আজি বহুত সোনকালে উঠিছোঁ কাৰণ আজি পুৱা 6 বজাৰ পৰা ডিউটি আছে আৰু দিনটো প্ৰায় 2 বজালৈকে ব্যস্ত থাকিম তাৰ পাছত ঘৰলৈ আহিবলৈ পাম আৰু আজি দিনটোত সৰু সৰু কিনো ঘটনা ঘটে বা আজিৰ দিনটোৰ মোৰ সৰু সৰু কি কাম থাকে সেই কামখিনি মই আপোনালোকক দেখুৱাই যাম অফিচলৈ ওলাই বাহিৰলৈ প্ৰথমতে গৈয়ে বতৰটো চালোঁ আজি আকাশখন কিন্তু বৰ ধুনীয়া হৈ আছে আৰু মই অফিচ যাওঁতে সদায় মাস্কখন পিন্ধো কাৰণ গুৱাহাটীত ইমানেই ধূলি এই মাস্কখন নিপিন্ধিলে কিন্তু নোৱাৰি আৰু গৈ 6:30 মান বজাত অফিচ গৈ পালোগৈ তাৰপাছত পুৱাৰ চাহকাপ আজি অফিচতে খালোঁ আৰু প্ৰায়ে মৰ্ণিং ডিউটি থাকিলে আমি চাহকাপ অফিচতে সকলোৱে এনেধৰণে খাওঁ তাৰপাছত দিনটো ইটো সিটো বাতৰি কৰি সদায় কৰাৰ দৰে তাৰপাছত প্ৰায় 2:15 মান যাওঁতে মই অফিচৰ পৰা ওলালোঁ আৰু বাটতে ভাবিলোঁ কিবা অলপ কিনি নিওঁ আৰু তাতে চকু পৰিল ড্ৰেগন ফ্ৰুটত তাৰপাছতে প্ৰায় আধা কেজিমান ড্ৰেগন ফ্ৰুট ল'লোঁ আৰু আজি কিন্তু কেজি 350 টকা বুলি কৈছে দেই আৰু এয়া ঘৰ আহি পালোহি ঘৰ আহি পাই দেখিছোঁ আজি ৰাতিপুৱাই যোৱা যিহেতু বাতৰিখন বাহিৰতে পৰি আছে বাতৰিখনো বুটলি আনিলোঁ তাৰপাছতে ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ চেঞ্জ কৰাৰ পাছতে আচলতে মৰ্ণিং ডিউটি থাকিলে বহুত কাম থাকি যায় ঘৰত এই কাপোৰ ধোৱা বাচন ধোৱা আৰু মই সদায় মৰ্ণিং ডিউটি থাকিলে ঘৰতে আহি ভাতটো খাবলৈ চেষ্টা কৰোঁ আৰু তাকে আহি এয়া কাপোৰখিনি মেচিনত দি ল'লোঁ তাৰ সমান্তৰালকৈ কিটচেনত যিহেতু বাচন বৰ্তনো আছে সেইখিনিও ধুই ল'ব লাগিব সেইখিনিও ধুই ল'ম ভাতটো সমানে পাতি দিম আৰু এয়া অফিচৰ পৰা অহাৰ পাছত আচলতে মৰ্ণিং থাকিলে 1 মিনিট ৰ'বলৈ সময় নহয় গোটেই কামখিনি কম সময়ৰ ভিতৰতে সদায় কৰি ল'বলৈ চেষ্টা কৰোঁ বাচন বৰ্তন গোটেইখিনিয়ে থৈ যাওঁ মৰ্ণিং ডিউটি থাকিলে কামখিনি কৰি শেষ হোৱাৰ পাছতে ভাবিলোঁ গাটো ধুই লওঁ গাটো ধুই লোৱাৰ পাছত ভাতকেইটা খাই অলপমান ৰেষ্ট ল'লোঁ আৰু এয়া সন্ধিয়াৰ সময়ত মোৰ যিখিনি প্লান্টছ আছে সেই প্লান্টছখিনিক মই সদায় চোৱা চিতা কৰোঁ আৰু এই সময়কণ মোৰ আচলতে খুব ভাল লাগে একচুৱেলি মই প্লান্টছ বহুত ভাল পাওঁ সেইবাবে যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ মোৰ যদি ডেইলি ব্লগ চাই আপোনালোকে ভাল পাইছে তেনেহ'লে থেংক ইউ ছ' মাছ মই আপোনালোকৰ বাবে মোৰ দিনটোৰ নতুন আপডেট সদায় লৈ আহিবলৈ চেষ্টা কৰিম